হেল্ল' বন্ধুসকল, আকৌ এবাৰ পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ব্লগ নহয়, আজি এইটো ভিডিঅ'টো অলপ বেলেগ ধৰণৰ অলপ সন্দৰ্ভত কথা পাতিম, আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আপোনালোকে ভাল বেয়া বিচাৰ কৰি চাব কোনটো শুদ্ধ কোনটো অশুদ্ধ। কি হয়, বিকাশ বক্সাৰ সোণোৱাল এজন ইউটিউবাৰ, মানে তেওঁ ইউটিউবত মানে এনেকুৱা থাম্বনেইলত এনেকুৱা ক্লিক বেট কৰে, মানে নাচাই ক্লিক নকৰি মানে নোৱাৰোঁ, মানে সেইটো কাৰণে ক্লিক কৰি চালোঁ। আজি থাম্বনেইলখনত লেখা আছে, এইজনক আপুনি চিনি পাইছে। এইজন মানে আপোনাৰ কি হয়, প্ৰথমতে আপোনাৰ ডাইৰেক্ট মানে মই ইউটিউবটো চাই আজি ৰাতিপুৱা মৰ্ণিং দেখা পালোঁ যে জোনমণি ৰাভাৰ যিটো মানে এক্সিডেণ্ট হৈছিলে, যিখন কণ্টেইনাৰ মানে আপোনাৰ খুন্দা মাৰিছিলে, সেই কণ্টেইনাৰখনৰ ড্ৰাইভাৰজনক বা আপোনাৰ এই জোনমণি ৰাভাক গোটেই ঘটনাটো মানে সম্পূৰ্ণ মানে প্ৰত্যক্ষ কৰিছিলে এনেকৈ তেওঁ। আপোনালোকে দেখিছে, নিউজে চিউজে চব গম পাইছে। তাৰ পৰা কি হয়, সেই প্ৰণৱ দাসক মানে আপোনাৰ একেবাৰে মাৰি পেলালে বুলি ক্লিক বেট কৰিছে। মানে থাম্বনেইলখনত যিটো ক্লিক বেট কৰিছে, মানে একেবাৰে আচৰিত মানে আপোনাৰ তেনেকৈ ক্লিক বেট নকৰি মানে আপোনাৰ বেলেগ এভাগেও মানে বুজাব পাৰে ৰাইজক, মানে যে এই প্ৰণৱ দাসক মানে মৰা নাই, এনেকৈ তেনেকৈ মানে কথাতে মাৰিছে। পিছত ভিডিঅ'টোত মানে সম্পূৰ্ণকৈ কৈছে, কিন্তু বিকাশ বক্সাৰ সোণোৱালক কৈছোঁ, এনেকুৱা ক্লিক বেট কৰি ৰাইজৰ পৰা ভিউজ ল'ব নালাগে। অলপ মানে বেলেগ ধৰণেও বুজাই ল'ব পাৰে আপুনি মানে বেলেগ ধৰণেও মানে ৰাইজক ক'ব পাৰে, কিন্তু এনেকৈ ক্লিক বেট কৰি ৰাইজক মানে ভুৱা এটা মিছা তথ্য দিয়া লিখিয়াকৈ মানে আপুনি ভিউজ লৈছে। তাৰ বাবে হয়, আপোনাৰ ভিডিঅ' মই চাওঁ, আপোনাৰ ভিডিঅ' মই ভাল পাওঁ, ৰেগুলাৰ চাওঁ, কিন্তু আপোনাৰ ছাবস্ক্ৰাইবাৰ হয়, কিন্তু আপুনি মানে এনেকুৱা ক্লিক বেট কৰিব নালাগে, ৰাইজক মানে মিছা ভুৱা মানে থাম্বনেইল বনাই মানে ভিউজ ল'ব নালাগে। মই সেইটো ক'ব বিচাৰিছোঁ। কি হয়, প্ৰণৱ দাসে প্ৰত্যক্ষ কৰিছিল ঘটনাটো সম্পূৰ্ণ, সেইটো হয়। তেওঁক মানে প্ৰত্যক্ষ কৰিছিলে, তেওঁক আৰক্ষীয়ে লৈ গৈছে, আৰক্ষী বিভাগে তেওঁক সোধা পোছা কৰিছে। কৰাৰ পিছত আকৌ তেওঁ কিন্তু মৰিছে বুলি আমি গম পোৱা নাই। আপোনালোকেও গম পোৱা নাই বা ময়ো গম পোৱা নাই, বহুতে গম পোৱা নাই। প্ৰণৱ দাসক মাৰিছে, কোনোবাই মাৰি পেলাইছে বুলি গম পোৱা নাই, কিন্তু আমি মৰিছে বুলি এনেকৈ থাম্বনেইলখন লিখিছে যে প্ৰণৱ দাস মৰিলে। প্ৰণৱ দাস মৰিলে বুলি ক'লত মানে আমি চাইছোঁ তাৰ ভিডিঅ'টো, এনেকুৱা তেনেকুৱা কথাই দেখোন, প্ৰণৱ দাস মৰা নাই। গতিকে এনেকুৱা ভিউজ মানে এনেকুৱা মিছা তথ্য দি মানে মানুহক ভিউজ ল'ব নালাগে। গতিকে ইমানেই কৈছোঁ। আৰু বন্ধুসকলক কৈছোঁ, কিবা মই বেয়াকৈ ভিডিঅ'টো বনোৱা নাই, তেওঁৰ ভিডিঅ' চাওঁ, মই অভিয়াছলি চাওঁ, তেওঁৰ ভিডিঅ' ভাল পাওঁ চাই, কিন্তু হ'লেও এনেকুৱা ক্লিক বেট কৰিব নালাগে দেই। সেইটোকে কৈছোঁ, মানে এইটো ব্লগ নহয়, মই সেইটো ক'বলৈ মানে ভিডিঅ'টো বনোৱা হ'ল। তেনেহ'লে ইমানে আছিল, লেটছ গো।